অপরাধ বলিতে করু আমি দুরাশয় হে হরি মুখ ডাক হে নমানি সমীউক কৃপাময়। আজি সকলোৱে নিশ্চয় গম পাইছে অসমত এটা যথেষ্ট শোকৰ ছাঁ পৰিছে। এগৰাকী যথেষ্ট প্ৰতিভাৱান শিল্পী নিশামণি হালৈ আজি আমাৰ মাজৰ পৰা বিয়োগ হৈছে আৰু তাৰ কাৰণে দেখিছে যথেষ্ট শিল্পী সমাজ আদি শোকাকুল হৈ পৰিছে। আজি আমাৰ যোৰহাটৰ ঢোলবিৰিণা বিহু তৰফৰ ফালৰ পৰা আমি ইয়াতে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ বিহু দলৰ এগৰাকী নাচনীয়ে দুআষাৰ ক'ব। এই ৰঙালী বিহুৰ ইমান ধুনীয়া মধুৰ ক্ষণত তেওঁ অকাল বিয়োগত আমি অতি দুখিত হৈছোঁ। তেওঁ য'তে আছে তেওঁ শান্তিত থাকক, আমি তাৰে কামনা কৰিছোঁ। তেওঁৰ নৃত্য শিল্পী আৰু লগতে নেগেৰা নামকে লৈ বহুতো প্ৰতিভাৱান এগৰাকী শিল্পী আছিলে। তেওঁৰ আত্মা চিৰশান্তি কামনা কৰি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ য'তে আছে শান্তিত থাকক। ওম শান্তি, ওম শান্তি, ওম শান্তি। আৰু লগতে ইয়াত আৰু এষাৰ কথা চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ কৰিব খুজিছোঁ। আজি যিহেতু দেখা পোৱা গৈছে যে বিহুত কিছুমান ঠাইত বিহু প্ৰগ্ৰেমটো যথেষ্ট দেৰিলৈকে হৈছে আৰু বিশেষকৈ যদি আমি চাওঁ নামনি অসমৰ ফালে যিবিলাক বিহু প্ৰগ্ৰেম সচৰাচৰ চলি আহিছে সেইবিলাক যথেষ্ট দেৰিলৈকে হৈছে। ৰাতিপুৱা হৈ যায়গৈ 4টা বাজিছে 5টা বাজিছে তেনেকুৱা এটা সময় হৈছে আৰু যিহেতু সকলোৱে গম পাইছে যে দিনৰ তুলনাত ৰাতিৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনাটো বহুত বেছি থাকে। ঘটনা এটা দুৰ্ঘটনা যিকোনো সময়ত ৰাতি হোৱাৰ সম্ভাৱনা বেছি, যিহেতু চালকসকলে ৰাতিলৈকে টোপনি ক্ষতিত যথেষ্টখিনি সমস্যা হয়। আৰু ইয়াৰ আমি এইটোৱে আহ্বান জনাব খুজিছোঁ যে এতিয়া যিহেতু এটা ঘটনা ইতিমধ্যে হৈ গৈছে সকলোৱে গম পাইছে, চৰকাৰলৈ এইটোৱে অনুৰোধ জনাব খুজিছোঁ যে চৰকাৰে এটা নিৰ্দিষ্ট যাতে এটা টাইমলাইন বান্ধি দিয়ে, এটা সময়সীমা যাতে সকলোকে দিয়ে। বহুত বেছি ৰাতিলৈকে যেন বিহু তেনেকৈ প্ৰগ্ৰেমখিনি যাতে নহয়। ৰাতি 11টা বা খুব বেছি 12টা বজালৈকে এটা যেন নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়ে, কাৰণ সকলোৱে জানে যে ৰাতি দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাটো অলপ বেছি থাকে। সেইকাৰণে চৰকাৰলৈ আমাৰ এটাই অনুৰোধ যাতে চৰকাৰে এই সময়সীমাটো বান্ধি দি পেলাই অকণমান যাতে এই ক্ষেত্ৰত সহায় কৰে, বিহুৰ দিশলৈ যাতে অকণমান চায়, সেয়ে চৰকাৰৰ পৰা আশা কৰিছোঁ। আৰু যিহেতু তেওঁ এগৰাকী বিহুৱতী আছিলে সেইকাৰণে আমি এটা বিহুৰে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। Go